গুড মৰ্ণিং এই বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি নতুন ভিডিঅ' এটালৈ মই মোৰ চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো সম্পূৰ্ণ মোৰ ঘৰৰ পৰা হ'ব। আৰু আজি হৈ গ'ল মোৰ ছুটি। আৰু আজি চবতকৈ ভাল নিউজটো ৰাতিপুৱাই পালোঁ, বিকজ মোৰ ঘৰলৈ আজি আহি আছে মোৰ একমাত্ৰ ককাইদেউ। তো জানেই, বিয়াৰ পিছত এজনী ছোৱালী ঘৰলৈ ককাইক আহিব বুলি ক'লে কেনেকুৱা এটা মানে উৎসাহ জাগি থাকে আৰু মনত। তো কি কৰিম কি নকৰিম, মানে স্পেচিয়েলি কি খুৱাম তাক। তো আৰু সি যিহেতু নিজেও নিজৰ কৰ্মৰ ঠাইত থাকে, সেয়েহে ভনীয়েকৰ ঘৰলৈ আহোঁ বুলিলেও সদায় আহিব নোৱাৰে। বিহু বুলি বিশেষভাৱে আহিব। তো বিহুনো কি খুৱাম, ভনীয়েকে না পিঠা ভালকৈ বনাই যোগাৰ কৰি ৰাখিব পাৰিছে, না কিবা যোগাৰ কৰি ৰাখিব পাৰিছে। তো যি পাৰোঁ মই মোৰ শাহুমাৰ লগত পূৰা আজি দিনটো বৰষুণ দিলে ৰাতিপুৱা পূৰা, কিন্তু তথাপিতো কি কৰিম কি নকৰিমকৈ বাৰীত মানে পূৰা একদম মানে পূৰা ঘূৰিলোঁ আৰু চপাকমান ঘূৰিলোঁ নিজৰ ঘৰৰ বাৰীখনতে। আৰু বাৰীত কি কি আছে গোটেইখন একেবাৰে টুকি পেলালোঁ মানে আজি চব বনৰীয়া খাদ্য খাওঁ আমি ঘৰত থকা। মছলাৰ লগত কি দিব মা? বাৰীত ঘূৰি মেলি পূৰা মানে অৱশ্যে বৰষুণ দি আছে, ৰাতিপুৱা বেলাতে একদম বৰষুণ দি দিলে মনটো অকণমান সেমেকিও কৰি যে ইছৰাম কি হ'ব। আৰু তাতে বাৰীৰ বস্তু খোৱাৰ বাহিৰে বেলেগ মানে স্পেচিয়েলি আমাৰ ঘৰখন ভেজিটেৰিয়ান হয়। আমি পূৰা মানে আমাৰ ঘৰত মানে বেলেগ আলহী আহিলে বুলি যেনেকৈ যোগাৰ কৰা হয় মাছ মাংস এইবিলাক স্পেচিয়েল একো নহয়। আৰু স্পেচিয়েল বুলি ক'লে আমাৰ ঘৰত মানে সম্পূৰ্ণ ঘৰত খেতি কৰি দেউতাই যিখিনি বস্তু আমাৰ লগাই থৈছে সেইখিনি বস্তুবোৰে আমি আলহীক খাতিৰদাৰীটো কৰোঁ। আৰু চ' যিহেতু আজি মোৰ নিজৰ দাদা আহিব, আৰু দাদা বুলি ক'লে কৈছোঁ মনটো এটা মানে এক্সট্ৰা কিবা এটা ফিল আহি থাকে, মানে ঘৰৰ মানুহ বুলি ক'লে কিবা এটা বেলেগ এটা ফিল আহি থাকে আৰু নিজৰ ঘৰখনলৈ তাতে। আৰু শাহুমাই সহায় সম্পূৰ্ণৰূপে কৰিছে যে তেওঁ কি বনাব, তেওঁ অকণমান মানে এক্সাইটেড হৈ আছে। আৰু ক'লে যে মুচি লাগি আছে, মুচি পাৰিলোঁ একদম ঘৰত ফ্ৰেছ পূৰা আঠা ওলাই আছে। তাৰপিছতে গ'লোঁ কলগছ যোনটো পুখুৰীত আছে সেইখিনিত গ'লোঁ, কলগছত মায়ে গ'লে মছলা এটা মায়ে কাটি দিলে ধুনীয়াকৈ। আৰু মুচি আনিলোঁ, মছলা কাটিলোঁ। তাৰপিছত স্পেচিয়েল কি কচু পিটিকা বনাব লাগে বুলি ক'লে কচু একদম পানী পূৰা বৰষুণৰ মাজতে গৈ পেলাই তিতি পুৰি কচু বুটলিলোঁ। মানে বেলেগত নহয়, আমাৰ ঘৰতে যিখিনি খাবৰ কাৰণে কচু কৰি থোৱা আছে সেই তাৰ পৰাই কচু থুৰকেইটা কাটি আনিলোঁ। কণ বিলাহী লাগি আছিল ঘৰত, কণ বিলাহী দেখাম ধুনীয়াকৈ যিখিনি মানে গোটালোঁ মেলিলোঁ। সেইখিনি ভিডিঅ' কৰা নহ'ল কাৰণ বৰষুণ দি আছিলে। বৰষুণত ভিডিঅ' কৰিব গ'লে যিটোৰ জৰিয়তে ভিডিঅ' কৰি থাকোঁ সেইটো মোবাইলো ফিনিছ হৈ যাব। কচু বুটলিলোঁ, বিলাহী বুটলিলোঁ। তাৰপিছত ঘৰত আমাৰ পিঁয়াজো ফালি থোৱা আছিলে, পিঁয়াজ কাটি মেলি কৰা দেখা যাব। আৰু এফালে গৈ পিনি মিষ্টাৰ গৈ পিনি পনীৰ আনিছে বোলে বজাৰৰ পৰা অহা বুলি ক'লে, অকল পনীৰটোৱে হ'ব। আৰু তাৰপিছত কি কি আইটেম বনাম, কেনেকুৱা হয় খাবলৈ টেষ্ট কেনেকুৱা নাজানো, মুঠতে মায়ে মই পূৰা এক্সাইটেড বনাম। মায়ে পূৰা কাটি মেলি ধুনীয়াকৈ সাজু কৰি দিছে। বোলে এতিয়া বোৱাৰীয়েকৰ ওপৰত বনোৱাটোহে জোৰ আৰু টেষ্টটো থ'ব কাৰণে মই আৰু নাজানো, বাট টোটেলি এক্সাইটেড। চাওঁ দেখি কেনেকুৱা লাগিছে সেইটোৱে ক'ব, আৰু খাবলৈ টেষ্টটো নাপাব ভিডিঅ'টো গৈছে। জয় সেয়া হ'ল কঁঠালৰ মুচি কাটি দিলে ধুনীয়াকৈ, ঘৰৰ বিলাহী, এইফালে আছে পনীৰ, এইফালে ধুনীয়াকৈ মছলা কাটি থোৱা আছে। এইয়া খৰাহী দেখিছে, বিলাহী, কচু থুৰ, গোটেইকেইটা মিলাই পেলাই আমি বনাম কচু পিটিকা। ধুনীয়াকৈ পিটিকা বনাম।
এইটো হৈ গ'ল কিনা জলকীয়াৰ পেষ্ট আৰু এইকেইটা স্পেচিয়েল বস্তু হৈ গ'ল আমাৰ বাৰীৰ জলকীয়া বেলেগ বেলেগ এইটো তিনিটা টাইপৰ আনিছোঁ বাকীকেইটা টাইপৰ ছিঙিবলৈ এলাহ হৈ গ'ল আৰু এতিয়া তিনিটা ষ্টাইলৰ এটা দীঘলীয়া জলকীয়া এইবিলাক চব আমাৰ দেউতাৰ হাতৰ পৰশ এইটো হৈ গ'ল কৃষ্ণা জলকীয়া আৰু এইটো জলকীয়াটোৰ নাম নাজানো আৰু বৰ্তমান এইটো খাবলৈ বহুত টেষ্টি হয় পনীৰ কাটিলো দেখিছে পচলা মায়ে পেষ্ট কৰি দিছে ধুনীয়াকৈ একদম গিলাচ মাৰি দিছে বনিব আৰু এইবিলাক গোটেই প্ৰক্ৰিয়াটো দেখাব নোৱাৰিম এইটো হৈ গ'ল এইটো যে দেখিছে গ্ৰীণ লেয়াৰটো এইটো কিহৰ জানেনে এইটোত আছে ভেদাইলতা মধুসোলেং টেঙা ঘৰুৱা জলকীয়া নহৰু আৰু আছে আপোনাৰ কি দিছিলোঁ মছন্দৰী দিছিলোঁ মানে সম্পূৰ্ণ এইটো গ্ৰীণ চাটনি স্পাইচি হ'ব এইটো অকণ জ্বলা বহুত বেছি জ্বলা টাইপ হ'ব এইটো অলপ আৰু ইয়াত আহি গ'ল এইটো পকৰীৰ কাৰণে পেষ্ট বনাই থৈছোঁ ইয়াত আছে বেচন আৰু কেঁচা বুট পিচা কেঁচা বুট আৰু ইয়াত এই গ্ৰীণ দেখিছে যে এইবিলাক বেলেগ একো নহয় ঢেকীয়াৰ পাত অলপ মিহি মিহিকৈ কুটি দিয়া আছে পিঁয়াজ জলকীয়া আৰু বুটৰ যিটো পেষ্ট বনাই থৈছিলোঁ সেই বুটৰ পেষ্টটো মিক্স কৰি দিলোঁ ইয়াৰ পৰা হ'ব পকৰী আৰু এইটো হ'ব চালাড নহয় সৰি চাটনি পকৰী বনি আছে এয়া বাৰীৰ বনি আছে আপোনাৰ ঢেকীয়া বুট আৰু আলুৰ চব্জি মানে পুৰা বাৰীৰ কচু ঢেকীয়া শাক নিচিনা হৈছে আৰু কাহিনীটো আজি দেই কচু ঢেকীয়া গোটেইখন বনাইছোঁ কচু পিটিকা এয়া হৈ গ'ল দাহি পানী ৰেডি এইফালে আমাৰ ট্ৰেইনখন আহিছে একদম আৰু এয়া হৈ গ'ল বাৰীৰ কঁঠালৰ মুচিৰ আঞ্জা এনেও গ'লে